কম্পিউটাৰত কাষ্ট সাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰক ঘৰত বহি কাষ্ট সাৰ্টিফিকেট পাব এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচনে হওক আজি আমি কম্পিউটাৰটো হাতত মিছন ভূমিপুত্ৰ কৰিছো কম্পিউটাৰত কাষ্ট সাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত ঘৰত বহি কাষ্ট সাৰ্টিফিকেট পাব আৰু জুনে নাপাই গুৱাহাটীত মোৰ অফিচত মই তাক চাই থাকো জুনে নাপালে বেছি দেৰি হলে ডিসিলৈকে মোৰ ফোন যাব যে অমুক লৰাজনক কিয় কাষ্ট সাৰ্টিফিকেট দিয়া নাই ঘটনাটো কি বুলি মোৰ টেলিফোন আহি উপস্থিত হ'ব সেইবাবে ৰাইজ আজি আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টতে কক মাটিৰ কাম কাজতে কক আজি আমাৰ কাষ্ট সাৰ্টিফিকেটে কক এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচনে হওক আজি আমি কম্পিউটাৰটো হাতত লৈ অসমত স্বচ্ছতা আৰু এখন দুৰ্নীতিমুক্ত সমাজ এখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি সকলোৱে মিলি এখন নতুন অসম নিৰ্মাণৰ বাবে আমি